হয়, এটা সময় আহিব এই কণ্ঠ এদিন সংগীতৰ বিপ্লৱ সৃষ্টি কৰিব। এটা সময় আহিব এই কণ্ঠক ফেচবুক ইউটিউবত সংগীত ভাল পোৱা লোকসকলে খুচৰি থাকিব। চমু অৰ্থত ক'বলৈ গ'লে অনাগত ভৱিষ্যতৰ এগৰাকী সম্ভাৱনাময় শিল্পী। প্ৰতিদিন লাইফৰ জৰিয়তে তাই আজি প্ৰতিভা দেখুৱাম, প্ৰতিদিন লাইফৰ জৰিয়তে তাই আজি কণ্ঠ দেখুৱাম, প্ৰতিদিন লাইফৰ জৰিয়তে তাই আজি সুমধুৰ কণ্ঠ অসমবাসীলৈ আমি আগবঢ়াই দিবলৈ চেষ্টাখিনি কৰিছোঁ। এইটো গান আমি শুনিম। কি গান গাবা? নমস্কাৰ, মই এইবাৰ নিলাক্ষী বাৰে এটি গীত গাইছোঁ। নুবুজিলো নাজানিলো তোমাক পায়ো কিয় হেৰুৱালো, সপোনতে দেখো যেন তুমি আহিছা, মৰমৰে ফাকু যেন তুমি হাঁহিছা, সপোন ভাঙি যায় বুকু সন্ধপে ধপাই, তোমাৰ মিঠা ছবিখনে মোকে কন্দুৱাই, তোমাৰ মিঠা ছবিখনে মোকে কন্দুৱাই, নুবুজিলো নাজানিলো। এই কণ্ঠটো শুনি আমি অনিমা চৌধুৰীৰ এটা গীতলৈ মনত পৰিল, লগ দিয়াৰ কথা আছিল। গাব পাৰিবা? হয়। অ'কে। লগ দিয়াৰ কথা আছিল নৈৰে ঘাটত, লগ দিয়াৰ কথা আছিল নৈৰে ঘাটত, মই নোৱাৰি যাব চেনাই, আই আছে বহি অপিৰালি মুখত, আই আছে বহি অপিৰালি মুখত, লগ পোৱাৰ কথা আছিল ৰাহতৰ তলত, লগ পোৱাৰ কথা আছিল ৰাহতৰ তলত, নোৱাৰো যাব জানো, পিতাই আছে ৰৈ অপদূলি মুখত, পিতাই আছে ৰৈ অপদূলি মুখত। এয়া আচলতে এগৰাকী সম্ভাৱনাময় শিল্পী, কণ্ঠশিল্পী আৰু নাম হিমাদ্ৰী। হিমাদ্ৰীৰ পৰা আমি কেইবাটাও জনপ্ৰিয় গান শুনিবলৈ চেষ্টা কৰিছোঁ। অস্ত যোৱা বেলিটোৰ ৰঙা ৰঙৰ সৌন্দৰ্য ভাল পোৱা ছোৱালীজনী, প্ৰকৃতিৰ সেউজীয়া পৰিৱেশবোৰ চাই ভাল পোৱা ছোৱালীজনী, প্ৰকৃতিৰ সেই সেউজীয়া গানবোৰ খুব ভাল পায়। অৰ্থাৎ অনুপম সৃষ্টিত উজলি উঠিছিল কিছু সাহিত্যিকৰ, কিছু কবিৰ, কিছু সংগীতৰ গীতিকাৰসকলৰ তেওঁলোকৰ গানসমূহ, আৰু সেই গানসমূহ তেওঁ এতিয়া গাই ভাল পায়। তৰালী শৰ্মা, দীপালী বৰঠাকুৰকে ধৰি সুধাকণ্ঠ, ভূপেন হাজৰিকা, দীপেন বৰুৱা, খগেন মহন্ত, তেওঁলোকৰ গানসমূহ তেওঁৰ খুব বুকুত অৰ্থাৎ কণ্ঠত নিগৰি আহে অনবৰতে। আমি এটা গান শুনিবলৈ চেষ্টা কৰিম। খগেন মহন্ত গান জানা? অ'কে। পাখিত গাঁঠি দিলো ফুলাম চিঠিখনি, জনাও বুলি জগতখনক বিহুৰ লগনি, পাৰৰ পাখিত গাঁঠি দিলো ফুলাম চিঠিখনি, জনাও বুলি জগতখনক বিহুৰ লগনি, পাৰৰ পাখিত গাঁঠি দিলো ফুলাম চিঠিখনি, জনাও বুলি জগতখনক বিহুৰ লগনি। তাই গান গাই ভাল পায় দীপেন বৰুৱাৰ দৰে এগৰাকী শিল্পীৰ গানসমূহ। এটা গান শুনি, দীপেন বৰুৱাৰ গান জানা? হয়, জানো। অ'কে। হালে জালে লাহি বিৰিনা উৰণীয়া কৰে গা, হালে জালে
হয়, এটা সময় আহক হিমাদ্ৰীৰ কণ্ঠই সকলোৰে হৃদয় জিনক। এটা সময় আহক হিমাদ্ৰীৰ বাবে একোখন বহল মঞ্চ আহক, আৰু সেই পৰিৱেশ হিমাদ্ৰীয়ে সৃষ্টি কৰিব। সেয়া সমাজৰ বাবে সৃষ্টি কৰিব, আৰু সমাজে হিমাদ্ৰীক এখন মঞ্চৰ বাবে আঁকোৱালি ল'ব। আমাৰ আশা আছে এতিয়া হিমাদ্ৰীৰ দ্বাৰা আমি নতুন প্ৰজন্মৰ যিসকল শিল্পী আছে তেওঁলোকৰ গান দুই এটা শুনিবলৈ চেষ্টা কৰিম। নতুন প্ৰজন্ম বুলি ক'লে কেইবাগৰাকী শিল্পী আছে, তোমাৰ নাম ল'ব বিচৰা নাই। এটা গান শুনিম, কাৰ গান গাবা? মই এইবাৰ মন্টুমণি দাৰ এটি গান গাই দিছোঁ। অ'কে। এপাহ ফুলেৰে মালা গাঁঠিব নোৱাৰি, অকলশৰে জীৱন কটাব নোৱাৰি। এপাহ ফুলেৰে মালা গাঁঠিব নোৱাৰি, অকলশৰে জীৱন কটাব নোৱাৰি। মই নাজানো, মই নাজানো, মই নাজানো, মৰমে কলিজা খায়, তুমি বুজিছানে নাই? আৰু এনেদৰে এতিয়া হিমাদ্ৰীৰ গানসমূহ এতিয়া চৰ্চা লাভ কৰিব, আৰু এনেদৰে হিমাদ্ৰীৰ কণ্ঠ এদিন সকলোৱে মন আকৰ্ষণ কৰিব, সকলোৱে দৃষ্টি আকৰ্ষণ কৰিব, আৰু এনেদৰেই হিমাদ্ৰী এগৰাকী সংগীতৰ নক্ষত্ৰ হৈ পৰিব। এতিয়া আমি জুবিন গাৰ্গৰ এটা গান শুনিম। কি গান গাবা জুবিন গাৰ্গ? সৰু ঘৰখনি হ'ব শুনি তোমাৰে মোৰে মিলনৰে ওঠৰে পাহি ধানি হাঁহি নোহোৱা হ'ব বেদনা যে লোৱা সাৱতি মোৰ বুকুতে নেলাগে নিলিখো কাহিনী আধা মই আধা তুমি প্ৰণয়ৰে খিলা পাততে আছো দুয়ো আমি ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু। গাঁওখনৰ সপোন হিমাদ্ৰী এদিন গান গাব আৰু গাঁওখনলৈ সুনাম কঢ়িয়াই আনিব। আমি হিমাদ্ৰীৰ কণ্ঠত সুমধুৰ কেইটামান আমি গান শুনি আছোঁ, কেইটামান জনপ্ৰিয় গানৰ অংশ লৈ আজি আমাৰ প্ৰতিবেদন আমি প্ৰস্তুত কৰি আছোঁ। এই মুহূৰ্তত মই অন্য এটা গানলৈ আগবাঢ়িছোঁ। কি গান শুনাব? মই এবাৰ দীপালী বৰঠাকুৰ বাইদেউৰ এটি গীত গাব লৈছোঁ। অ'কে। জোন হলে জোনালীতে তৰা বতি চাই, হাতী ফুটিছে কিমিকি নাচি নাচি যায়। জোন হলে জোনালীতে তৰা বতি চাই, হাতী ফুটিছে কিমিকি নাচি নাচি যায়। জোনে কৈ তৰাৱতী মোৰ ফালে চাই, ৰূপোৱালীৰে হাতানি তৰাই ঢাকে গা, চকুত লাগিল মোহনি তাৰ চকুত লাগিল মোহনি, টিপি টিপি চাৱনি তাৰ টিপি টিপি চাৱনি। জোনখনৰ বুকৰ ফাকত ল'লে আজি ঠাই, হাতী ফুটিছে কিমিকি নাচি নাচি যায়। জোন হলে জোনালীতে তৰা বতি চাই, হাতী ফুটিছে কিমিকি নাচি নাচি যায়। হয়, এটা সময় আহক সমগ্ৰ তিনিচুকীয়াৰ এটা নাম পৰিচিত হৈ পৰিব হিমাদ্ৰী, আৰু হিমাদ্ৰী মৰাণৰ এই কণ্ঠই কাকজানবাসীক ইতিমধ্যে মুগ্ধ কৰি তুলিছে। আৰু হিমাদ্ৰীৰ বাবে এখন মঞ্চৰ প্ৰয়োজন, হিমাদ্ৰীৰ বাবে এটা অনুষ্ঠানৰ প্ৰয়োজন, আৰু হিমাদ্ৰীৰ এখন মঞ্চৰ দ্বাৰা এইগৰাকী ভৱিষ্যতৰ কণ্ঠশিল্পী হ'বলৈ গৈ আছে, আৰু অনাগত ভৱিষ্যতৰ এই শিল্পীগৰাকীক একোখন এতিয়াৰ মঞ্চৰ খুবেই প্ৰয়োজনীয়তা অনুভৱ কৰিছোঁ।
আৰু হিমাদ্ৰীৰ কণ্ঠ শুনিলে এগৰাকী কণ্ঠশিল্পীলৈ মনত পৰিছে গায়ত্ৰী হাজৰিকাৰ তাই এটা খুব ধুনীয়া এটা গান আছিল সৰা পাতে পাতে আৰু হিমাদ্ৰীৰ কণ্ঠত আমি এই গানটোৰ আজি প্ৰতিবেদন আমি সামৰিবলৈ চেষ্টা কৰিম। সৰা পাতে পাতে ফাগুন নামে পলাশৰ ৰং ৰাঙলী বতাহে কানে কানে কলে নহবা